वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 27 আহিন সোমবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 14 অক্টোবৰ 2024 চন, ভাৰতীয় আজি 22 আহিন আৰু মং 10 ৰবিয়ছানী। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:23:45 আৰু সূৰ্যাস্ত সন্ধ্যা 4:49:37। গতিকে ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা একাদশী তিথি, ৰাতিপুৱা 6:41:48 তাৰপাছতে দ্বাদশী তিথি আৰম্ভ হৈছে, ৰাতি 3:42:48 থাকিব। আজি নক্ষত্ৰ হ'ল শতভিক্ষা নক্ষত্ৰ, ৰাহুৰ নক্ষত্ৰ। ৰাতি 12:42:48 পৰ্যন্ত থাকিব। আৰু আজিৰ যুগ হ'ল গণ্ডযুগ, সন্ধিয়া 6:48 কৰণ বৃষ্টিকৰণ। গণ্ডযুগ অৰ্থাৎ বাধা। গণ্ডযুগত জন্ম জাতকৰ জীৱনত সফলতা পাবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয়। জাতক গণ্ড ৰোগত আক্ৰান্তও হয়। কৌশলযুক্ত ৰোগী দৃঢ়তা সম্পন্ন হয় আজিৰ জাতক। আৰু এই যুগ অতি অশুভ যুগ, গতিকে যিকোনো শুভ কাৰ্য কৰা অনুচিত বা মাংগলিক কাৰ্য যাত্ৰা আদিৰ ক্ষেত্ৰত আজি বৰ্জন কৰাই উচিত। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি বহি আছে আজি কন্যা ৰাশিত, মংগল বহি আছে মিথুন ৰাশিত, বুধ বহি আছে তুলা ৰাশিত, বৃহস্পতি আছে বৃষভ ৰাশিত, শুক্ৰ আছে আজি ধনুক ৰাশিত, আৰু শনি আছে কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত, কেতু আছে তুলা ৰাশিত। আৰু আজি চন্দ্ৰ বহি আছে কুম্ভ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, হুতাসন যোগ, দেৱাৰীগণ, নৰা অস্থি, অস্তোত্তৰী আৰু বিংশোত্তৰী ৰাহুৰ দশা। ৰাতি 12:42:48 নৰগণ, বিংশোত্তৰী বৃহস্পতি দশা। আৰু আজি আদ্যৰিটো হ'লে 12 দিনীয়া দুৰ্ভগা যোগ, মৰণত দোষ নাই। ৰাতিপুৱা 6:41:48 একপাদ। আৰু ৰাতি 12:42:48 তিনিপাদ। ৰাতি 3:42:48 দুইপাদ লাগিব। যাত্ৰা আজি নাই, ত্ৰেহা স্পৰ্শ আদি দোষ আছে। আৰু যিহেতু আজি সোমবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, মুখখন এবাৰ দাপোনত চাই আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰত এবাৰ জপ কৰি সৌভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম নাই। খাদ্যত আজি উৰহি, আৰু ৰাতিপুৱা 6:41:48 পুৰৈ শাক, ৰাতি 3:42:48 বেঙেনা খোৱা নিষেধ। যোগিনী আজি অগ্নিকোণত, আৰু ৰাতিপুৱা 6:41:48 নৰিত্ৰ কোণত, ৰাতি 3:42:48 দক্ষিণত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 6:49:20 পৰা 8:14:56 আৰু কাল ৰাত্ৰি ৰাতি 9:35:34 পৰা 11:09:01 আছে। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজি অমৃত যুগ হ'ল দিনৰ 6:55 ৰাতিপুৱাৰ ভাগত, আৰু 8:27 পৰা 10:45 ৰাতি 7:23 পৰা 10:43 আৰু 2:03 পৰা 2:53 এই অমৃত যুগ আছে শেষ নিশা। গতিকে যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আজি দ্বাদশীৰ একদিষ্ট সন্দীপন, পঞ্চংকুচ একাদশীৰ উপবাসো আছে আজি। পূৰ্ব দিনৰ ৰাতিপুৱা 9:09:12 পৰা আজি ৰাতিপুৱা 6:41:48 একাদশী আছে। হালখতিও হয়। আৰু লখিমপুৰ জিলাৰ লীলাবাৰী নিবাসী দুলেশ্বৰ শৰ্মা, জাজি বাগৰিগুৰি নেপালী সত্ৰৰ কৃষ্ণৰাম শৰ্মা, কৰতিপাৰা সত্ৰৰ ফণেশ্বৰ দেৱ, আৰু দৈপাৰা মিছামাৰা সত্ৰৰ পৰমানন্দ দেৱগোস্বামীৰ আজি তিৰুভাৱ তিথি আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেষ ব্যৱসায়ত উন্নতি, বৃষ ঋণ আদায়,
মিথুন পদোন্নতি লাভ, কৰ্কট দাম্পত্যত বাধা, সিংহ আশাতিৰিক্ত আয়, কন্যা ব্যয় বৃদ্ধি, তুলা প্ৰতাৰণাৰ ভয়, বৃশ্চিক প্ৰতিভা লাভ, ধনু বন্ধু লাভ, মকৰ সম্পত্তি লাভ, কুম্ভ কৰ্মব্যস্ততা, মীন সাহায্য লাভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।